আজি আমি জানিম পশ্চিমবংগৰ চাহৰ বাগান দাৰ্জিলিঙৰ বিষয়ে। এই ভিডিঅ'টোত জানিব পাৰিব দাৰ্জিলিং কেনেকৈ যাব, দাৰ্জিলিঙত গৈ কি প্লেচ ভিজিট কৰিব, দাৰ্জিলিঙৰ এভেইলেবল ফুডৰ অপশ্যন কি, দাৰ্জিলিঙত গৈ ক'ত থাকিব আৰু ইয়াৰ বাজেট কিমান হ'ব। যদি আপুনি দাৰ্জিলিং যাবৰ কাৰণে প্লেন কৰি আছে, এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত হেল্পফুল হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। এতিয়া ফাৰ্ষ্ট জানি লওঁ দাৰ্জিলিং যাব কেনেকৈ। দাৰ্জিলিং যাবৰ কাৰণে আপুনি দুটা অপশ্যন আছে, প্লেন আৰু ট্ৰেইন। যদি আপুনি ট্ৰেইনেৰে যাব বিচাৰে তেন্তে নিয়াৰেষ্ট ট্ৰেইন ষ্টেচন হৈছে নিউ জলপাইগুৰি। নিউ জলপাইগুৰিৰ পৰা দাৰ্জিলিঙৰ ডিষ্টেঞ্চ প্ৰায় 75 কিলোমিটাৰ হয়। এই 75 কিলোমিটাৰ আপুনি নিউ জলপাইগুৰি ষ্টেচনৰ পৰা কেব বা শ্বেয়াৰ কেবেৰে যাব পাৰিব। আপুনি যদি প্ৰাইভেট টেক্সি হায়াৰ কৰে তেন্তে ইয়াৰ কষ্ট হয় প্ৰায় 3000 আৰু শ্বেয়াৰ কেবেৰে যাব বিচাৰিলে পাৰ পাৰ্চন 500কৈ লোৱা হয়। তাৰোপৰিও আপুনি যদি তাৰ পৰা বাছেৰে যাব বিচাৰে তেন্তে শিলিগুৰি বাছ ষ্টেণ্ডৰ পৰা আপুনি দাৰ্জিলিঙলৈ 100 ৰুপিজ কষ্টত আপুনি যাব পাৰিব। নেক্সট আপুনি যদি এয়াৰপ্লেনেৰে যাব বিচাৰে তেন্তে দাৰ্জিলিঙৰ নিয়াৰেষ্ট এয়াৰপৰ্ট হৈছে বাগডোগৰা। বাগডোগৰাৰ পৰা দাৰ্জিলিঙলৈ ডিষ্টেঞ্চ প্ৰায় 70 কিলোমিটাৰ হয়। 70 কিলোমিটাৰ আপুনি ট্ৰেইনেৰে আহোঁতে যি অপশ্যন লৈছিলে চেম অপশ্যন লৈয়ে আপুনি বাছ, কেব বা শ্বেয়াৰ কেবেৰে দাৰ্জিলিঙলৈ যাব পাৰিব। এতিয়া দাৰ্জিলিং গৈ পোৱাৰ পিছত ক'ত ষ্টে কৰিব? দাৰ্জিলিঙত ষ্টে কৰিবৰ কাৰণে মেইনলি দুখন প্লেচ আছে। এখন হৈছে দাৰ্জিলিং মাল ৰোড, আনখন হৈছে গান্ধী ৰোড। দুইখন প্লেচতে আপুনি ষ্টে কৰিবৰ কাৰণে এভেইলেবল হোটেল পাই যাব আৰু ইয়াৰে হোটেলৰ চাৰ্জ প্ৰায় 1000ৰ পৰা 10,000ৰ ভিতৰত পোৱা যায়। দুখন ঠাইৰ আপুনি যিকোনো এখন ঠাইত গৈ ষ্টে কৰিব পাৰিব। ইয়াৰ পৰা আপুনি ঘূৰিব ফুৰিবৰ কাৰণে টেক্সিৰ সুবিধাও পাই যাব। এতিয়া জানি লওঁ দাৰ্জিলিং পোৱাৰ পাছত তাত কেইদিনৰ আপুনি ট্ৰিপ বনাব। দাৰ্জিলিং ঘূৰিবৰ কাৰণে আপুনি 3 দিনৰ ট্ৰিপ বনালে যথেষ্ট। 3 দিনৰ ভিতৰত আপুনি তাৰে ওচৰে পাজৰত থকা সকলো ঠাইবোৰ চাব পাৰিব। এতিয়া জানি লওঁ আমি 3 দিন ক'ত ফুৰিম, কোন ঠাই আমি এই 3 দিনত ভিজিট কৰিম। দাৰ্জিলিং ঘূৰিবৰ কাৰণে আমি ল'ব লাগিব টেক্সি। এই টেক্সি ঘণ্টাঘৰৰ ওচৰত পোৱা যায়। টেক্সিয়ে আপোনাক 2 ধৰণেৰে টুৰিষ্ট প্লেচবোৰ ভিজিট কৰাব। যে আপোনাক 7খন টুৰিষ্ট পইণ্ট দেখাব আৰু ফাৰ্ষ্ট দিনা 4ৰ পৰা 5 ঘণ্টা আপোনাক ঘূৰাই ৰিটাৰ্ণ মাল ৰোডলৈ লৈ আহিব। ইয়াৰ চাৰ্জ প্ৰায় 1000 লোৱা হয়। জানিলোঁ দাৰ্জিলিঙত গৈ আমি কি প্লেচ ভিজিট কৰিম। ফাৰ্ষ্ট প্লেচ আপুনি দাৰ্জিলিং গৈ দাৰ্জিলিঙৰ মল ৰোড ভিজিট কৰিব পাৰে। দাৰ্জিলিঙৰ মল ৰোড বহুত ধুনীয়া হয়। ইয়াত গৈ আপুনি বিভিন্ন ধৰণৰ শ্বপিং কৰিব পাৰিব। তাৰ উপৰিও ইয়াত আপুনি লোকেল ট্ৰেডিশ্যনেল ফুড টেষ্ট কৰিব পাৰিব। ইভিনিং টাইমত দাৰ্জিলিঙৰ মল ৰোডত গৈ তাত এক্সপিৰিয়েঞ্চ ল'ব নাপাহৰিব। তাৰপিছত আপুনি যাব পাৰিব হেপী ভেলী। হেপী ভেলী এখন টি গাৰ্ডেন হয়। ইয়াৰ এণ্ট্ৰি ফিজ 100 ৰুপিজ লোৱা হয়। ইয়াত গৈ আপুনি চাহপাতৰ খেতি চাব পাৰিব আৰু ইয়াৰ চিনিক বিউটি বহুত ধুনীয়া হয়। নেক্সট আপুনি যাব পাৰিব ৰক গাৰ্ডেন। ৰক গাৰ্ডেন দাৰ্জিলিঙৰ পৰা 10 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। এই গাৰ্ডেনখন পাহাৰ আৰু শিলবোৰ কাটি বনোৱা হৈছে, সেইকাৰণে এইখনক ৰক গাৰ্ডেন বুলি কোৱা হয়। ইয়াৰ ভিতৰত এটা সৰু ৱাটাৰফলো দেখা পাব। নেক্সট আপুনি যাব পাৰে টাইগাৰ হিল। টাইগাৰ হিল দাৰ্জিলিঙৰ মল ৰোডৰ পৰা প্ৰায় 12 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। এইটো এটা ভিউ পইণ্ট হয়। ইয়াত গৈ মানুহবোৰে ছানৰাইজিঙৰ ভিউ চাই। ইয়াৰ পৰা তাৰ উপৰিও আপুনি কাঞ্চনজংঘা পৰ্বতৰ ভিউ দেখা পাব। ইয়াৰ নেক্সট আপুনি যাব পাৰে ঘুম মনেষ্ট্ৰী। ইয়াত গৈ আপুনি মনেষ্ট্ৰীৰ কালচাৰ ওচৰৰ পৰা দেখা পাব। ইয়াৰ ওচৰৰ পাজৰৰ ভিউ বহুত ধুনীয়া হয়। ইয়াত গ'লে আপুনি এটা শান্তিৰ অনুভৱ কৰিব। ইয়াৰ নেক্সট আপুনি যাব পাৰে বাটাচিয়া লুপ। বাটাচিয়া লুপ এখন গাৰ্ডেন হয়। ইয়াত গৈ আপুনি ধুনীয়া ভিউ দেখা পাব। তাৰ উপৰি ইয়াৰ মাজেৰে টয় ট্ৰেইনৰ ৰেলৱে ট্ৰেক লাইন ইয়াৰ মাজেৰে গৈছে। ইয়াৰ নেক্সট আপুনি যাব পাৰিব মহাকাল ধাম। মহাকাল ধামো বহুত ধুনীয়া হয়। ইয়াত গৈ আপুনি ব্লেছিং ল'ব পাৰিব। ইয়াত গ'লেও আপুনি কাঞ্চনজংঘাৰ ভিউ ভালকৈ দেখা পাব। নেক্সট আপুনি যাব পাৰিব ৰপৱে। আপুনি যদি দাৰ্জিলিঙৰ ভিউ ওপৰৰ পৰা চাব বিচাৰে তেন্তে আপোনাৰ কাৰণে বেষ্ট হ'ব ৰপৱে। ৰপৱেৰে আপুনি দাৰ্জিলিঙৰ ওপৰৰ পৰা সকলো ঠাই বহুত ধুনীয়াকৈ দেখা পাব। ৰপৱেৰ চাৰ্জ পাৰ পাৰ্চন 200 ৰুপিজ হয় আৰু এই 200 ৰুপিজত আপোনাক অহা যোৱা ইনক্লুড থাকে। নেক্সট আমি জানি লওঁ টয় ট্ৰেইনে কেনেকৈ ঘূৰিব। টয় ট্ৰেইনেৰে ঘূৰিবৰ কাৰণে আপোনাৰ দুটা অপশ্যন আছে। আপুনি নিউ জলপাইগুৰিৰ পৰাও টয় ট্ৰেইনেৰে দাৰ্জিলিং আহিব পাৰে। নিউ জলপাইগুৰিৰ পৰা দাৰ্জিলিঙলৈ আহিবৰ কাৰণে টয় ট্ৰেইনেৰে আপুনি তাত টিকেট কাটিব লাগিব। তাৰ উপৰিও আপুনি অনলাইনো বুকিং কৰিব পাৰে। তাৰ উপৰিও আপুনি টয় ট্ৰেইনৰ এনজয় কৰিবৰ কাৰণে আপুনি দাৰ্জিলিঙৰ পৰা টয় ট্ৰেইনেৰে ঘূৰিব পাৰিব। দাৰ্জিলিঙৰ পৰা আপুনি ঘুম ষ্টেচনলৈ টয় ট্ৰেইনেৰে যাত্ৰা কৰিব পাৰিব। ইয়াৰ কষ্ট লোৱা হয় 40 ৰুপিজ। টয় ট্ৰেইনৰ জাৰ্ণিটো আপুনি দাৰ্জিলিংখন টয় ট্ৰেইনেৰে ঘূৰিব পাৰিব। এতিয়া জানিলোঁ দাৰ্জিলিঙত গৈ
তাত এভেইলেবল ফুডৰ বিষয়ে। খোৱা লোৱাৰ কাৰণে আপুনি কোনো অসুবিধা নাপায়। তাত ভেজ নন ভেজ সকলো পোৱা যায়। ইয়াত আপুনি এটা ডিচেণ্ট থালিৰ প্ৰাইচ 150ৰ পৰা 200ৰ ভিতৰত পাই যাব। এতিয়া জানিলো দাৰ্জিলিং কোন টাইমত ভিজিট কৰিব। দাৰ্জিলিং আপুনি সকলো টাইমতে ভিজিট কৰিব পাৰিব, কেৱল মনচুনক বাদ দিলে হয়। বৰষুণৰ টাইমত ইয়াত অহা যোৱা বহুত অসুবিধা হয়, কিছুমান ঠাইত ভূমিস্খলনো হয়। গতিকে আপুনি মনচুনক বাদ দি সকলো টাইমতে ভিজিট কৰিব পাৰিব। এই আছিল দাৰ্জিলিঙৰ সম্পূৰ্ণ ভ্ৰমণ গাইড। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে, এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায়, তেন্তে আহিবলগীয়া ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।